Hey guys, welcome back. আজি ব্লগটো কেতিয়া নহয় মই মানে কি কৰিলো মানে ষ্ট্ৰাগল সো আজি ব্লগটো আপোনালোকে প্ৰথমৰ পৰা উধৰ পৰা মুধলৈ চাব মানে ইয়াৰ পৰা ইয়ালৈকে চাব কমপ্লিট ভিডিওটো চাব তেতিয়া গম পাব মই কি ষ্ট্ৰাগল কৰিলো এনে আছে কৰিব পাৰে Hey guys, welcome back to my channel. So আজি ব্লগটো মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো মই একচুয়ালি ব্লগটো অথনিয়ে ষ্টাৰ্ট কৰিলো কিন্তু কি হৈছে ব্লগটো মই বনাবহে পৰা নাই মানে কাহিনীটো এনেকুৱা ধৰণৰ হ'ল মই প্ৰথমতে ওপৰত গলো ব্লগটো বনাবলৈ তাত বহুত বেছি গৰম সো মই তললৈ আহিলো তললৈ আহি পিনেও মানে ইমানে ডিস্ট্ৰাকশন হয় ফাৰ্ষ্টতে মোৰ ট্ৰাইপডডাল ভাগিলে যেতিয়া মই তললৈ আহি আছিলোঁ তেতিয়া মানে কি হৈছে এই জায়গাখিনিত ট্ৰাইপডডাল পৰি পিনে ভাগিলে তাৰপিছত মই ঠিক কৰিব ট্ৰাই কৰিলোঁ দাদাকো ক'লো ঠিক কৰিবৰ কাৰণে ঠিক কৰিব নোৱাৰিলে এট লাষ্ট কি কৰিলোঁ প্লাষ্টাৰ কৰি দিলোঁ আৰু ট্ৰাইপডডাল মানে মই চেলোটেপ লগালোঁ ট্ৰাইপডডাল ভাগাৰ পিছত আকৌ চৰাই পোৱালি কেইটামান মানে কি এই তিনিটা হৈছে খৰালি হাঁহৰ তিনিটা পোৱালি মানে গাঁতত পৰি আছিলে দাদাই প্ৰথমতে গাঁতৰ পৰা উলিয়াই পিনে সিহঁতক ঘৰলৈ লৈ আনিছে এতিয়া আৰু মাকক বিচাৰি পিনে মাকৰ ওচৰত থৈ আহিবগৈ লাগিব পোৱালিকেইটা এই তিনিটা পোৱালি মানে বহুত কিউট সো ফাইনালি এতিয়া মই ভাবিছোঁ মই ব্লগটো বনাম আৰু কি হৈছে মানে কাৰেণ্ট নাই আহা সেইকাৰণে লাইটিংটো অকণমান বেয়া হৈছে সো সৰি সেইটো কাৰণে মই মানে কি হৈছিলে ফ্লিপকাৰ্টৰ পৰা লিপষ্টিক দুটা অৰ্ডাৰ দিছিলোঁ সেয়াই আনবক্সিং কৰিম বুলি ভাবিছোঁ দুইটা হৈছে লেকমি 925 লিপষ্টিক আৰু দুটাৰে মানে আপোনাৰ কি হৈছে কালাৰ কেইটাহে ডিফাৰেণ্ট হয় মানে বেলেগ হয় শেড নাম্বাৰ কেইটা বেলেগ হয় সো মই আপোনালোকৰ আগত লগাই দেখাম কেনেকুৱা লাগে আৰু প্ৰডাক্টটো ইউজ কৰি মই কেনেকুৱা পাওঁ বাহিৰৰ পেকেটটো এনেকৈ লিখা থাকে লেকমি 925 প্ৰাইমাৰ প্লাছ মেট আৰু ভিতৰৰ লিপষ্টিকটো যেতিয়া আপুনি উলিয়াব এনেকুৱা জিলকি থকা হয় তাৰপিছত আপুনি লিপষ্টিকটো অকমান পেকেটটো ঘূৰালে দেখিব কোড বনোৱা হৈছে কেতিয়া বনোৱা হৈছে সব লিখা আছে এক্সপায়াৰি এণ্ড মেনুফেকচাৰিং ডেট সেইবোৰ আপুনি নিজে চাই ল'ব পাৰে কিনাৰ আগতে তাৰপিছত আপুনি এইটো প্ৰাইচটো দেখিব ইয়াত 500 টকা বুলি লিখা আছে কিন্তু 500 মোৰ লোৱা নাই মই অনলাইন অৰ্ডাৰ দিছিলোঁ সেইকাৰণে 300 কিমান টকা ল'লে আৰু মোৰ শ্বেড নামটো হৈছে MR1 ৰেড কোড আৰু যেতিয়া লিপষ্টিকটো খুলিব লিপষ্টিকৰ কালাৰটো এনেকুৱা হ'ব MR1 ৰেড কোডটোৰ আৰু ইমানে ধুনীয়া নহয় এটো মানে একদম ক্ৰিমি হয় লিপষ্টিকটো একদম লগালে ক্ৰিমি হয় কিন্তু অলপ দেৰি পিছত মেট হৈ যায় সো আপোনাৰ বেলেগ বস্তুত আপোনাৰ ট্ৰান্সফাৰ হৈ নাযায় লিপষ্টিকটো আজি মই এটুকে লগালো আৰু আপোনাক নেক্সট দিনাখন দেখাম ইটো লিপষ্টিক লগাই পিনেও তাৰপিছত মই কম কেনেকুৱা লাগে সাবস্ক্ৰাইব কৰি থব মোৰ চেনেলটো তেতিয়া গম পাব মই লগাই পিনে ভাল পালো আৰু কোনটো মোৰ বেছি ভাল লাগিলে বলক তাৰপিছত আৰু এটা বস্তু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব আছে আজি সেই কথাটোলৈ আগবঢ়াৰ আগতে মই আপোনালোকক এটা বস্তু দেখাম এইটো হৈছে মেণ্ডেলা আৰ্ট তাই মেণ্ডেলা আৰ্ট কৰি আছে তাইৰ এটা ইনষ্টাগ্ৰামত পেজ আছে মেণ্ডেলা বাই জ্যোতিস্মিতা আপোনালোকে তাইক ফ'ল' কৰিব পাৰে বহুত ধুনীয়াকৈ আঁকে তাই এই পেইণ্টকেইটা দিহে আঁকে তাই এই পেইণ্টকেইটা একচুৱেলি আমি অনলাইন অৰ্ডাৰ দিছিলোঁ এটা পেকেটত আপোনাৰ নিয়েৰলি 500 লয় আৰু সো সেই আৰু তাই বহুত কষ্ট কৰি এটা এটাকৈ আঁকে আপোনালোকে তাইৰ পেজটো ভিজিট কৰিব নাপাহৰিব আৰু এয়া মোৰ মা কাম কৰি আছে ট্ৰাই কৰিলোঁ ভিতৰত মানে কি হৈছে মই নাথাকোঁতে কাৰেণ্ট নাই যে সেইকাৰণে বহুত বেছি আন্ধাৰ আহিছে ভাল নালাগে ন পোহৰটো ভালকৈ নপৰিলে সেইকাৰণে বাহিৰলৈ ওলাই আহিলোঁ বাহিৰতো বনাবলৈও বহুত অশান্তি হৈছে গাড়ী চাড়ী অহা যোৱা কৰি আছে হ'ব আৰু মই আপোনালোকৰ লগত যেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ চব বনামেই আজি মানে মোৰ দিনটো মানে মই ভবাৰ নিচিনা একদম হোৱা নাই এতিয়া আকৌ বৰষুণ আহিলে বাহিৰত মই ভিডিঅ' বনাব গ'লোঁ লাইট নাই পোৱাৰ কাৰণে এতিয়া আকৌ বৰষুণডাল আহিলে সো গাইজ মই বাহিৰলৈ আহিছিলোঁ ভিডিঅ'টো বনাবলৈ মানে লাইটিংটো ভাল হ'ব বুলি বাট বৰষুণ দিলে আৰু ৱেলকাম বেক আজি ব্লগটো কেতিয়া নহয় মই মানে কি কৰিলো মানে ষ্ট্ৰাগল সো আজি ব্লগটো আপোনালোকে প্ৰথমৰ পৰা উধৰ পৰা মুধলৈ চাব মানে ইয়াৰ পৰা ইয়ালৈকে চাব কমপ্লিট ভিডিঅ'টো চাব তেতিয়া গম পাব মই কি ষ্ট্ৰাগল কৰিলো এনিৱেজ আজি ভিডিঅ'টো মই এতিয়া ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ লগত গতিকে মই আজি কি ভাবিছোঁ মোৰ মায়ে মানে ঊল কৰি বহুত ভাল পায় মায়ে কি বস্তু ঊলৰ বনাইছে সেয়াকে দেখাম বুলি ভাবিছোঁ প্ৰথমতে কি দেখাম মই কি মায়ে বনোৱা এইটো এটা কাছটো চব কিমান ধুনীয়া এজনী চাগে ছোৱালী কাছ হয় কাৰণ কি ইয়াত বৌ এটা মাৰি আছে মূৰত যিহেতু বহুত ধুনীয়া চব এজনী কাছ কেইবাটাও বনাইছে মায়ে একচুৱেলি কাছ 4টা বনাই থৈছে এইটোৱে চবতছে ডাঙৰ তাৰপিছত এইটো এটা কাছ আৰু এইটো এটা কাছ 4টা কাছ আৰু এই কাছটোত কি জানে মায়ে ন চকুটো হেৰি বনাইছে মণি দি পিনে চকুটো লগাইছে ইমান মৰম লগা ন এই 4টা কাছ বনাইছে কাছৰ পিছত মায়ে বনাইছে এইজনী ৰাজাজনী চব ইমান ধুনীয়া দেখিছে পাখিকেইখন এনেকুৱা হয় ৰাজা এইজনী বনাইছে ৰাজা আৰু এজনী আছে ৰবক এজনী ৰাজা উৰিব পাৰে
আৰু তাৰপিছত মায়ে বনাইছে 3টা নিগনি ৰব আৰু এটা নিগনি ক'ত গ'ল ৰে আৰু এটা নিগনি মই এইটো মায়ে বনাইছে মোৰ 3টা নিগনি এইটো এটা নিগনি আৰু ইয়াৰ চকুটো দেখিছে চকুটো ফুটেদি দি দিছে আমি যে মূৰত যে ফুট লগাওঁ সেই ফুটেদি দি দিছে এইটো এটা নিগনি আৰু আপোনাৰ এইটো এটা নিগনি এইটো অকণ কালাৰফুল নিগনি হ'ল এইটো চাগে এলিয়েন নিগনি তাৰপিছত বনাইছে আৰু কিছুমান চৰাই এজনী চৰাই ইয়াৰ ভিতৰত বল ভৰাই দিব লাগিব তেতিয়াহে আপোনাৰ সম্পূৰ্ণ হ'ব এজনী চৰাইজনী কিমান ধুনীয়া চাওক এজনী চৰাই তাৰপিছত এজনী চৰাই তাৰপিছত এজনী চৰাই এই চৰাই এইবিলাক চৰাই দেখিছে চকুবিলাক এই আপোনাৰ ইয়াত যে ফুট যে পিন্ধে যে ফুটেদি বনাইছে লগাই দিছে তাৰপিছত এজনী চৰাই তাৰপিছত আপোনাৰ এজনী চৰাই কেইবাজনীও চৰাই আছে তাৰপিছত এইটো হেৰি বনাইছে চাওক ইমান ধুনীয়া ফুলদানিটো আৰু আজি ৰাতিপুৱা এটা বস্তু বনাইছে দেখাম হা এইজোপা মানে হেৰি হয় পদুমৰ ফুল চাব হা আধা হয় ৰাতিপুৱাই বনাইছিলে হৈ গ'ল মানে বহুত জলদি তাৰপিছত এই ওপৰৰ এখন দিবলৈ বাকী আছে এখন এনেকৈ লগাই দিব তাৰপিছত এইটো আপোনাৰ সম্পূৰ্ণ হৈ যাব কি ধুনীয়া দেখিছে তাৰপিছত এইজনী মৰা চৰাই বনাই আছে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হ'লে চাগে বহুত ভাল লাগিব ডিঙিটো বনাই হৈছেহে তাৰপিছত আৰু এইটো হৈছে মোবাইলৰ কভাৰ হা এইটো ভণ্টি মোবাইলৰ কভাৰ মায়ে বনাই দিছে মোৰ কাৰণেও এটা বনাই দিছিলে মোবাইলৰ কভাৰ তাৰপিছত ইয়াত আপোনাৰ হেৰি হয় ইয়াত আপোনাৰ বাটন এটা লগাই থৈ দিয়া আছে আৰু এখন টানি পিনি এনেকৈ বান্ধি দিব পাৰে মোৰ কাৰণেও বনাই দিছে মায়ে তেনেকুৱা মোবাইল কভাৰ আৰু ইভেন মায়ে হেৰিও বনাই দিছে এই হেডফোন থোৱা কভাৰো বনাই দিছে এইকেইটা কি নাজানো কিন্তু বহুত ধুনীয়া তাৰপিছত এইটো লাভ বুলিও নকয় কি নাজানো আৰু এনেকুৱা নি বাৰু কপালি নো এইটো কি হয় কিন্তু এইটোও ধুনীয়া হয় তাৰপিছত এইটো তিতাকেৰেলা খাই ভাল পায় নে বেয়া পায় মই তিতাকেৰেলা নাখাওঁ এইটো চব পকা তিতাকেৰেলা দেখিলে এইযোৰ হৈছে কাপলেটযোৰ বহুত ধুনীয়া হয় আৰু উলেদি কৰা হয় তাৰপিছত আপুনি চেণ্টাৰ টেবুলত পাৰা এনেকুৱা ছটা হাঁহৰ হেৰি বনাই থৈ দিছে পানী খাই আছে ছটা হাঁহে তাৰপিছত অলপ ইফালে আহিলে আপোনালোকে দেখিব টিলিঙা এই টিলিঙাকেইটাও মায়ে বনাইছে ইয়াৰ তলত যদি আপুনি জুনুকা লগাই দিয়ে আৰু দৰ্জাত যদি ওলমাই দিয়ে বহুত ধুনীয়া লাগিব হাৱা দিলে একদম পূৰা জুনুকাকেইটা বাজি থাকিব তাৰপিছত আপোনাৰ দুৱাৰত দেখিবলৈ পাব এনেকুৱা ওলমাই থৈ দিয়া এইখনো মায়ে বনোৱা হয় বহুত ধুনীয়া তাৰপিছত আমি যদি অকণমান ভিতৰলৈ আহোঁ এইটো চাইডে আপোনালোকে দেখিব চেণ্টাৰ টেবুলত পাৰা আৰু এখন মায়ে বনাই থৈ দিছে এনেকুৱা উলেদিয়ে কৰা হয় এখনো বহুত ধুনীয়া তাৰপিছত অকণমান এইফালে এইকেইটা হৈছে পুতলা মানে টেডি বিয়াৰ্ছ এইকেইটা বাদ দিয়ক আপুনি এইখন চাওক এইখনো মায়ে বনোৱা হয় তাৰপিছত এইফালে আহিলে আপুনি সফুৰা ঢকাও বনাই থৈ দিছে এয়া মায়ে এখন বুলি নহয় কেইবাখনো বনাই থৈ দিছে সফুৰা ঢকা ইয়াত আৰু মই এখন আপোনালোকক দেখালোঁ আৰু ভিতৰলৈ যদি আহে আৰু অকণমান ভিতৰলৈ যদি আহে আপুনি চাওক এইখনো মায়ে দুৱাৰত লগোৱা বনাই থৈ দিছে কি ধুনীয়া তেন্তে ৰাইজ আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্তি মাৰিম আপোনালোকক যদিহে মায়ে বনোৱা বস্তুবোৰ চাই ভাল লাগিলে এটা লাইক নিশ্চয় দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আৰু আপোনালোকক লগ পাম পুনৰ নেক্সট ব্লগটোত টিল দেন বাই টেক কেয়াৰ